বান্ধৈ মোক কৰাচোন বান্ধৈ মোক কৰাচোন এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়া মনিৰ ঘৰ বান্ধৈ মোক কৰাচোন এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়া মনিৰ ঘৰ দেখা নাই দুবছৰ দেখা নাই দুবছৰ চাগে হলে জনিব বান্ধৈ মোক কৰাচোন এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়া মনিৰ ঘৰ ঐৰাবত বুলিলে হাতীক বুজাই ঐনিতম গীত মিচিংসকলে গায় অ মা তুমি ঐনিতম গীত শুনিছানে ঐনিতম গীত মানেনো কি মা শুনিছো শুন তুমি এইবিলাক কথা ডাঙৰ হলে বুজিবা দিয়া কোৱা না কি যে হ'ব নহয় এইজনীৰ লগত ঐনিতম মানে হৈছে প্ৰেমৰ গীত এতিয়া তুমি পঢ়ি থাকাচোন এৰাৰ পাত পলুৱে খায় এৰি কাপোৰত জাৰ পলাই ঘৰৰ পিছত নাৰিকল খনাই মাৰে দমখন কৰা তোৰ পঢ়া শুনা নাই নেকি অমা কৰাটো হৈছে গাখীৰ আছে যদি আকৌ অলপ দিয়া না গাখীৰ আৰু নায়েই শুন তাক কিবা অন্য বস্তু খাবলৈ দিম দিয়া কৰা মই খোৱা গাখীৰ খাবি মোৰ একো বেমাৰ আজাৰ নাই দে তই কি পঢ়ি আছ দেখা নাই নেকি দিন কণা এইবাৰ তোক ক ফলাৰ স্ববৰ্ণৰে সুধিম সুধ আকৌ ভালকৈ শুনি লপটক পটককৈ উত্তৰ দিব লাগিব কিন্তু চিঞৰ শুনি পলাল চোৰ চিঞৰি আহিছে লৰাবোৰ টঙিত উঠি ৰখাৰ খেতি টনি জালত মাছ পুঠি ৰৌ মাছ আলু গুটি বৰ হাতত বেজুতি বাৰু পাৰিছা এইবাৰ এনেকুৱা এটা সুধিম তই ভতে পলাবই লাগিব সুধ আকৌ মই কালৈকো ভয় নকৰো দেই ঠেকিত উঠি নাৰজাই ক ঠেকিত উঠি নাৰজাই ক ৰবিচোন ৰবি এইবাৰ পৰিছে নহয় জালত এইবাৰ নকয় বিজু এইবাৰ কিন্তু মই একৰ পৰা নহলে গণি যাম নোৱাৰে তই হাৰি যাবি 1 2 3 4 5 6 7 8 9 ৰচোন ৰ তই কি কৈছিলি ঠেকিত উঠি নাৰজাই ঢোল বজাই ৰং পাই ঢেকিত উঠি নাৰজাই ঢোল বজাই ৰং পাই ঢেকিত উঠি নাৰজাই ঢোল বজাই ৰং পাই ঢেকিত উঠি নাৰজাই ঢোল বজাই ৰং পাই তোমাৰ মৰম খনা চাৱনিয়ে মোক মনা কৰে হি বাৰে বাৰে চোন তোমাৰ মৰম লগা দুটি উঠ
যাচিবলে মোৰ মনে যায়চোন চুমা যাচিবলে মোৰ মনে যায়চোন তোমাৰ মৰম সনা চাৱনিয়ে মুকুন উন্মনা কৰেহি বাৰে বাৰে চোন তোমাৰ মৰম লগা দুটি উঠতে শুন চুমা যাচিবলে মোৰ মনে যায়চোন হাতৰ চাপৰতে বুজিব পাৰিছো এই সাধাৰ পাক চাগে ভালকে উঠিছে নহয় বাবা লাজ কৰিব নাপায় এই প্ৰসাদ বিধে সৰু ডাঙৰ একো নামানে বৰ দেউতা অকণ দে এইবিধ নহ'লে আকৌ ৰাতিপুৱা মোৰ কাম ভাগেই নহয় তাৰ মানে মই সাধাকণ খাওঁ বুলি বৰতে আজি গম পালে আৰু দে এই কথাতে আছে নহয় কবি কবিতা হবি সবিতা স্বৰ্গৰ পাৰিজাত মত্তৰ সাধা পাত যি নাখায় সাধা সি হেনো সৰস্বতীৰ আধা আৰু যি খাই সাধা সি হেনো তোৰ মোৰ দৰে গাধা চেক্ৰেটাৰী বৰ্তা সেইকাৰণে মোৰ মাথাটো অকণমান কম কিন্তু মোৰ মা দেউতাই মোৰ নামটো বৰ বঢ়িয়া ৰাখিলে দেই ৰূপম তোৰ নামটো ৰূপেশ্বৰ ৰখা হ'লে বৰ ভাল আছিল বাৰু তই যে আণ্ডাৰ মেট্ৰিক পাছ কৰিছিলি সেই কাহিনীটো আকৌ কচোন চেক্ৰেটাৰী বৰ্তা মই মানে টানি মানি ক্লাছ 6 পাছ কৰি 7 পাইছিলোহে মাৰিলো নহয় বাপেকে ফেল তাৰপিছত আৰম্ভ হৈ গ'ল আৰু মোৰ সেই পাছ নকৰা যাত্ৰাটো বৰ্তা তাৰপিছত মই মানে পিতাক কৈ দিলো পিতা মই কিন্তু সেইখন স্কুল নপঢ়ো দেই শিক্ষা দীক্ষা ভাল নহয় মিছা দিছে তাৰপিছত লৈ আনিলো নহয় বাপেকে ক্লাছ 7 পাছ বুলি চাৰ্টিফিকেট তাৰপিছত মহিনা হাইস্কুলত ক্লাছ 8ত নাম লগাই দিলো মাৰিলো নহয় বাপেকে তাতো ফেল তাৰপিছত সেই স্কুললৈ দূৰ হৈ বুলি ফুংফাং মানে মেনেজ কৰি এই ক্লাছ 8 পাছ চাৰ্টিফিকেটখন লৈ আনিলো নহয় তই কিন্তু বঢ়িয়া স্কুল পাইছিলি তাৰপিছত বৰ্তমান এই নপঢ়াকৈ যদি পাছেই কৰিব পাৰি মই ডাইৰেক্ট গৈ টাউনত সেই ভেঞ্চাৰ স্কুলখন নামটো লগাই ললো নহয় আৰু মই তেতিয়া আকৌ তাত ভাড়া কৰি থাকো এই জানেই নহয় এই গাঁৱৰ ল'ৰা টাউনত থাকো তাতো মই একেই নাই ফেল মাৰিলো আকৌ মই আণ্ডাৰ মেট্ৰিক কেনেকৈ পাছ কৰিলো গমেই নাপালো তই ফেল মাৰিলো তোৰ কিন্তু বুদ্ধি আছে দেই মই যে সেই টাউনত থাকিলো
তেতিয়াৰ পৰা মোৰ মানে সেই বহুত কি অভ্যাস হৈ গ'ল অৱশ্যে চালুও হলো বৰ্তা আপোনালোকৰ বিজু সেই বি এ ফাইনেল দিব পাৰে কিন্তু মোৰ সমান তাৰ কিন্তু এই জেনেৰেল নলেজ নাই ঐ ভকভকীয়া হ'ব হ'ব তই মোতকে বহুত কথা জান বল বৰ্তা আহো যা বাৰু এতিয়া ঐ কাহিনী আকৌ শুনাব লাগিব কিন্তু কি হ'ল আঁঠুটো বৰকৈ বিষাইছে অ এই কিডনীটো গলেই নেকি মোৰ চলাচোন তই চলা বল আয়ো এই ইয়াত খালি যা ইয়াত সোমাবি ন যা ময়ো এঠাইৰ পৰা আহোঁ তৎক্ষণাত মোক এৰি থৈ নাযাবি কিন্তু যা ঐ বিজু মোৰ খুব ভয় লাগিছে জাননে কেলে পৰীক্ষাৰ ৰিজাল্ট যদি বেয়া হয় কি হ'ব হ'বলে কিবা এটা আৰু তোৰতো চিন্তাই নাই তইতো পাছ কৰিবিয়ে মোৰহে এতিয়া কি হয় তোৰ যে কথা আৰু তই যেন ফেইলহে মাৰিবি বিজু বোপা আমাৰ এটাই চিন্তা ছোৱালীজনীয়ে পাছ কৰি কিবা এটা নকৰালৈকে আমাৰ ঘৰখনেই নচলা হৈছে তাতে আকৌ তাই ছোৱালী মানুহ বিয়া বাৰুৰো কথা আছে দিয়াচোন মা প্লিজ এইটো লোৱা আৰু ভিতৰলৈ যোৱাগে শুনিলিয়ে নহয় মায়ে কি কৈছে শুনিলো বুজিলো তই চিন্তা কৰিব নালাগে দে কিবা এটা কৰিম আৰু আমাৰ ঘৰখনলৈ চাচোন সম্পত্তি বুলিবলৈ মোৰ বাহিৰে ঘৰখনত একোৱেই নাই আৰু এই মূল্যৱান সম্পত্তিটো যদি কোনোবা বেলেগে লৈ যায় তেতিয়া কি হ'ব হা কি ক'লি নাই একো কোৱা নাই জানো ৰূপমটো ক'লে গ'ল ইমান দেৰি হ'ল সি আৰু ক'ত আহিব সি চাগে তিলোত্তমাৰ ঘৰত গৈ সেই সোপা গিলি আছেগৈ তিলো মই কাৰা বস্তু খুৱাইল দেই গাটো একেবাৰে ফিৰফিৰাই গৈছে মা বন্ধুলে মামা বন্ধু যান ৰচোন ভাল লাগছে আৰু অলপ খাই যাবি নাখাং যা ৰনা অলপ খাই যাবি তামোলপুৰৰ তিলোত্তমা বৰুৱে ক'লে খাই যা দুবাটি ঐ ৰহিলা দেখি ভালে লাগে ভৰি পিছলে খাই যা দুবাটি ঐ ৰহিলা তামোলপুৰৰ তিলোত্তমা বৰুৱে ক'লে খাই যা দুবাটি ঐ ৰহিলা দেখি ভালে লাগে ভৰি পিছলে খাই যা দুবাটি ঐ ৰহিলা চকু দুটি যেন হাইতালা পক্ষী ঐ গাল দুখনি যেন পাতমাদৈ সখী চকু দুটি যেন হাইতাল পক্ষী গাল দুখনি যেন পাতমাদৈ সখী দিলো তমা উৰেহে জীৱন তোকে পাবৰ মা বুঙ তামোলপুৰৰ তিলোত্তমা বৰুৱে ক'লে বাইজা খাম ঢোলৰ বাজনা দেখি বুকু ভৰে হাতটো পিছলে বাইজা খাম ঢোলৰ বাজনা তামোলপুৰৰ তিলোত্তমা বৰুৱে ক'লে বাইজা খাম ঢোলৰ বাজনা দেখি বুকু ভৰে হাতটো পিছলে বাইজা খাম ঢোলৰ বাজনা কঁকালটি যেন সৰগৰেহে পৰি চুলি তাৰি যেন ঘূৰাৰকে খৰি কঁকালটি যেন সৰগৰে পৰি চুলি তাৰি যেন ঘূৰাৰকে খৰি তিলো তমা চিপুঙটি দেখ চিপুং বজাই তোকে পৰুৱাই নি তিলোত্তমা বৰুৱে ক'লে গাই যা দুখাৰী বা গুৰুম্বা
পিছলে গাইজা গাইজা দুখাৰি বাগুৰুম্বা ঐ কলিজা ভাগে ভালো লাগে গাইজা গাইজা দুখাৰি বাগুৰুম্বা ভৰি দুখন যেন শিল পতা হাত দুখনি ভাল মোটা মোটা ভৰি দুখন যেন শিল পতা হাত দুখনি ভাল মোটা মোটা ঐ তিলু তিলু তমা তোক নাপালে মৰিয়ে যাম মাহুঙা ঐ তামোলপুৰৰ তিলু তমা বৰুৱে ক'লে খাই যা দুবাটি ঐ ৰহিলা ঐ দেখি ভালে লাগে ভৰি পিছলে খাই যা দুবাটি ঐ ৰহিলা তামোলপুৰৰ তিলু তমা বৰুৱে ক'লে খাই যা দুবাটি ঐ ৰহিলা ঐ দেখি ভালে লাগে ভৰি পিছলে খাই যা দুবাটি ঐ ৰহিলা চকু দুটি যেন হাইতালা পক্ষী গাল দুখনি যেন পাতমাদৈ সখী চকু দুটি যেন হাইতাল পক্ষী গাল দুখনি যেন পাতমাদৈ সখী ঐ তিলু তিলু তমা উৰেহে জীৱন তোকে পাবৰ মন তামোলপুৰৰ তিলু তমা বৰুৱে ক'লে খাই যা দুবাটি ঐ ৰহিলা বাইজা খামত ঢোলৰ বাজনা গাইজা দুখাৰি বাগুৰুম্বা গাইজা দুখাৰি বাগুৰুম্বা দেউতা এইটো খাই লোৱাচোন দৰৱটো সেই হৈছে জানানে মই চিন্তা কৰিছোঁ এতিয়া হাততো হ'ব সেইবিলাক চিন্তা কৰি অসুখটো বঢ়াই ল'ব নালাগে আৰু শুনা ভিতৰলৈ সোনকালে আহি ভাতটো খাই শুই থাকাহি শুনিছা নহয় আজি কিন্তু পাৰ্টি হ'ব লাগিব দেই তহঁতেনো কিমান পাৰ্টি খাওঁ কিয় আজি বিজয়তো পৰীক্ষা ৰিজাল্ট নিদিব অ' বৰ্তা হাঁহ মাৰি কিন্তু গৰম পাৰ্টি দিব লাগিব গৰম বাৰু হ'ব ৰচোন ঐ এটা কথা কচোন তই যে এবাৰ পুলিচক ঠগিছিলি সেই ঘটনাটো কচোন এই ঘটনাটো অ' বৰ্তা মই যেতিয়া টাউনত থাকি পঢ়ি আছিলো তেতিয়াহে পকেট খৰচ ওলাবৰ কাৰণে মাজে মাজে মই গাঁৱৰ পৰা চুলাই নি টাউনত বিক্ৰী কৰিছিলো এদিন বুজিছে বৰ্তা এদিন মই এই হোটেল এখনত চুলাইটো ডেলিভাৰী দি ওলাই আহিছিলো হে মাত্ৰ ধৰিলে নহয় পুলিচে দেখিছা নাই খালিয়ে আছে সেইকাৰণে সোমাই দিছো মই খালি থাকিলে যেনি তেনি যেতিয়া মন যায় তেতিয়া সোমাই দিবা হা বাবু বি কৈছে সোমাবৰ কাৰণে এইফালে আবেলি 5টাৰ পিছত নো এন্ট্ৰি খোলে ফাইন দে দে ওলা এতিয়া এই লাঠিডালৰ ফুটাত সোমাই দে দে বাবু বহানি নাই কৰা তই নাই কৰা পহিলা যাত্ৰা আছে এইটো বাবু বিড়ি এটা দে বিড়িটো বাবু সময় নাখায় বিড়ি নাখায় বাবু সাদা দে আকৌ সাদা নাই সেইটো নাই আছে साधा আছে वैसे अपने माने मतलब আছে कि अपना रोकी अपना पतरी बिना रेल ना चले और सादा बिना बिहारी भी ना चले बाबू ओए मुराद की আছে हां मुराद की আছে बो तो की
বব কৰি আছ বম 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 পলা 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 বম পেলাই দে ইফালে নানিবি আপুনি কথাটো বুজিবলৈ চেষ্টা কৰকচোন বুঝাই কেনে কি হব ভাই নুবুঝাবি এই তারা আদমি মরি গেলে বুঝা পাবো নাকি আই ওর ফ্যামিলিকে কে দেখিব শুনি চাওকচোন ঐ মূৰ্খ শুঙি চাবলৈ মই পুলিচৰ বোমা শুঙা কুকুৰ নেকি পিছে যা চুপ यादवी बम আছে बदर में बम फिटिंग करके रखी से फाट बन रे কল হয় চলো চুলাৰ বটল ফাটে নেকি अरे बोमा नहीं আছে तो की আছে बोतल तो আছে ना मुर्गा बढ़िया আছে अरे अपना भी यात्रा बनी जाबो हमरा भी यात्रा बनिबो पकड़ लियो जाक अगवा ओए रह ओए रह बोल बोल थाना লৈ बोल চাৰিওফালে বোমা ফুটি আছে আৰু তই এইবিলাক কৰি আছ হা ইস রাম কি খাইছে বাপ রে বাপ একদম পচল গুন্ধাইছে পচল গুন্ধাইছে ছাৰ কিনো এইবোৰ ধেমালিখন কৰি আছে এই থানাত গৈ ছটপটখন কৰাতকৈ কিবা এটা ইয়াতে হেষ্ট কৰিব নোৱাৰেনে দে এই ফুটাটোত টকা 100 সোমাই দে মই কাৰণে বাচি গলি বেলেগ হোৱাহেঁতেন চিধি ছাৰ এই বেপাৰলৈ ওলাইছিলোঁ সেই বটল খালী হৈ আছে হ'ব দে লেকচাৰ বন্ধ কৰ বিদ্যা কৈছোঁ একদম মাল নাই একদম বিদ্যা কৈছোঁ কণা সম সঁচা কৈছোঁ নাই বিদ্যা কৈছোঁ বিদ্যা কৈছোঁ কণা হবি কণা সম নাই কণা ঠিক আছে ফটাফট মাল ওলা সঁচা কৈছোঁ নাই একদম নাই মই এটা কথা এইটো থাকক আপোনাৰ হাতত থাকক বন্ধক হিচাপে থাকক এইটো হ'ল সাক্ষী আছ থাকিলে ইয়াতে ওচৰতে মোৰ ভিনদেউৰ ঘৰ চৰকাৰী ড্ৰাইভাৰ হয় তেওঁৰ পৰা মই টকাখিনি লৈ আনো হ'ল আছে তই নাযাবি কিন্তু মই ঘূৰি আহি তোৰ ভাড়াটো দি দিম মই দিম 50 যি লাগে দিম ৰ আচ্ছা আহিবি তো আহিম বন্ধ ফাইনেল মাল আছে তো ইয়াতে আহি আছো साधा बनाइते है महाजन बनाइए आसु তোর ঘর কত हमरा घर बाबू बिहारत আছে তোর চেহারা দেখিলে গম পাই তোর ঘর যে বাংলাদেশত নহয় ইয়াত থাকা কত ইয়াত গুৱাহাটীত লাল গণেশ কিমান দিন 50 साल से अधिक रह गए महाजन अरे हमार बेटा बेटी भी लग আছে ना सब असमिया स्कूल तक पढ़ी আছে बस दे साला ओए रिक्शा नाहिले देख अरे वो तो मैं भी चिंता करी है ना एक तो बात है महाजन अगर वो मालिक जो दिन है ना भाड़े भाग का हमने आपका ये हमारे गाड़ी का भाड़ा बाकी अपना दीवा लग दो तार भाड़ा हाँ मैं एडल देखी सो काहे के तू बाइक ए बाबू ए मारा मारी मत करे काहे कि गाड़ी अपना रोकी से भाड़ा भी अपना दीवा लग भाड़ा दीवा लागिबो हां फट कागज ए रो ए हट पट बोले कोई सुना है हां पट काहे के पट अरे कैसे बात करला हो अरे ये बाकी हम देखिए यात्रा पर ये गाड़ी में हमारा उठा था मोरू मोहनी हुआ नहीं चलो हम बेग हम लेगा ब्रेक मुक्त लागिबो हम लेगा मुक्त लागिबो मुक्त लागिबो हम लेगा एगो काम करो हमने अपना दोनों में बढ़िया से फरियाली की फरियाली हां और एकर मतलब से की है बना बुझा पड़ा दोनों में अंडरस्टैंडिंग करे के चाहिए नॉट में तमाजा बुझा पड़ा आई माने 50-50 बोल 50-50 बोल आई बोल चलो बोल आई होशियार से चुप प्रथमते मैं ठीक है निकाल लो जय हो खाली ऐसे महाजन बर्बाद कर देने वाला है ना अभी हम निकाले में गो जय हो वो तो खाली ऐसे हो जा सब खाली ऐसे हो हाँ शेष
বহনি খতম আৰু আৰু হে দৰাই আৰু প্ৰিয়া অ প্ৰিয়া প্ৰিয়া কি হ'ল এ প্ৰিয়া 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 আৰে কি 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 তই ফাৰ্ষ্ট ক্লাছ পাইছ সঁচা? অ আৰু তই? মই ফাৰ্ষ্ট ক্লাছ পাইছো আকৌ মই মা দেউতাক কৈ থৈ আহোঁ হা ঐ শুন নৈপাৰত লগ পাম দেই আহিবি ঠিক আছে হা? দে। অ মা দেউতা মা দেউতা শুনাচোন দেউতা অ দেউতা হা অ কি হ'ল অ মই ফাৰ্ষ্ট ক্লাছ পালো অ হয় নেকি অ মই মাহক খবৰটো দি আহোঁ মতা হা নেকুৰ পাক থকা পাৰ্টি লাগিব কিন্তু কিবা প্ৰিয়ামণি ৰিজাল্ট ক তাই ফাৰ্ষ্ট ক্লাছ পাইছে বঢ়িয়া 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 মন বিলাক মানুহবিলাকে বাৰু ফাৰ্ষ্ট ক্লাছে পায় নেকি ৰচোন ফকফকীয়া কথাটো শুন আমি তিনিটা ল'ৰাই হায়দৰাবাদত গৈ MBA কৰিম বুলি ভাবিছো বঢ়িয়া আৰু এটা মতা হা কিন্তু এটা কথা মোৰ মনটোক বৰ আমনি কৰি থাকে কি হৈছে খোলা খুলিকৈ ক আকৌ প্ৰিয়ামণি প্ৰিয়ামণি তাইক এৰি যোৱা কথাটো মই ভাবিবই পৰা নাই তাই ওচৰত নথকা কথাটো মনত পৰিলেই মোৰ মনটোৱে কিবা হাহাকাৰ কৰি উঠে আজি আবেলি তাই মোক নৈ পাৰলৈ মাতিছে তাইক লগ পালে সুধিম মোৰনো কি হৈছে ঐ এতিয়া মইহে তোক বুজাই দিব লাগিব নেকি যে তোৰ কি হৈছে মানে কিনো মানে কৰি আছ চব কথা খোলা খুলিকে ক'ব নোৱাৰি নহয় কিছুমান কথা নকলেও বুজি পাব লাগে সৰুৰ পৰা সাঁথৰবোৰটো তই সুধি আহিছ উত্তৰবোৰহে মই দি কৈছো কিন্তু এতিয়া মোৰ মনটোক এনেকুৱা এটা হাতৰ খেলি মেলি কৰি আছে যাৰ উত্তৰটোৱে মোৰ হাতত নাই তোৰ হাতত আছে তোৰ মনৰ ভিতৰত থকা সাঁথৰটো আৰু উত্তৰটো দুয়োটাই মই জানো কিন্তু এতিয়া এই মুহূৰ্তত মোৰ জীৱনটোৱে এটা সাঁথৰ হৈ আছে আৰু এই সাঁথৰটোৰ উত্তৰ বিচাৰিবলৈ মোকো তোৰ সহায় লাগিব বিজু প্ৰিয়া ঐ মা দেউতাই কি ভাবিছে জান মোক যেন এঘৰলৈ বোৱাৰী খৰি উলিয়াই দিলেই তেওঁলোকৰ দায়িত্ব শেষ তয়ে কচোন ঘৰৰ একমাত্ৰ ছোৱালী হিচাপে মোৰো জানো তেওঁলোকৰ প্ৰতি কোনো দায়িত্ব নাই মই বুজি পাওঁ প্ৰিয়া প্ৰিয়া মই 2 বছৰৰ পিছত ঘূৰি নহালৈকে এই সাঁথৰবোৰৰ উত্তৰ ভাঙি দিবলৈ তই মোলৈ বাট চাবিনে অকল বাট চোৱাই নহয় 2 বছৰ পিছত এই সাঁথৰবিলাকৰ উত্তৰ আমি দুয়োটাই বিচাৰি উলিয়াম অ হেৰা ক'ত আছা হে শুনিছানে অ ই ট্ৰেইনত ভাত খাবলৈ বেয়া পাব অ মই যে মিলৰ পৰা চিৰা নিছিলো বাৰু আছেনে আছে আছে আপুনি চিন্তা কৰিব নালাগে টেকেলি মুখত দিয়া পিঠা আৰু বৰফটা কলকেইটামানো বান্ধি দিছো বৰ্মা বিজু আছেনে আছে বাবা ৰূপম আহিছে তুমি বহাচোন অ তই আহিলি ভালে কৰিলি হেৰি কৰিবিচোন তই ঘৰলৈ অহা যোৱা কৰি থাকিবি আৰু প্ৰিয়ামণিহঁতৰ খবৰ ৰাখিবি চিন্তা কৰিব নালাগে বুজিছ মই মদ খাব পাৰো কিন্তু দিল লেকিন পুৰা সাফ হে কিডনিৰ কোনো প্ৰব্লেমে নাই যা খুৰা তই বাহিৰলৈ যাবি বুলি প্ৰিয়াই কৈছিল যাবলৈ আহিলে নেকি আমাৰ এইও টাউনলৈ গৈ কিবা এটা কৰিম বুলি চিন্তা কৰি আছে কিন্তু ঘৰ এৰি তাই বাহিৰত কি কৰিব মোৰ সন্দেহ আছে এতিয়াও মই ভাইলিনখন বজালেহে তাই টোপনি যায় চাওঁচোন কি হয় প্ৰিয়া মাজনী দেউতা বিজু আহিছে কৈছো
কি ভাবি আছ? বাহিৰত সাৱধানে থাকিবি। তই চিন্তা কৰিব নালাগে, মই ইয়াক চব শিকাই দিছোঁ। আগতে টাউনত মেচ কৰি আছিলোতো, গতিকে মই চব কথাই ভালদৰে জানো। কিন্তু এটা কথা বুজিছ, টাউনত নিজকে বচাই চলিব নেজানিলে পদে পদে বিপদ। মইতো পঢ়া শুনা কৰিব নোৱাৰিলোঁ, তহঁতক লৈ গৌৰৱ কৰোঁ দেচোন। ঐ বিজু, যাওঁ আকৌ। খুৰাদেউ আহোঁ। খুৰা আহিছোঁ। আরে মাত কৰে নাই? মই বহুত দিন অহা নাইতো, কাৰোবাৰ লগত পলাই গলেই নেকি? ঐ কণাটো দেখা নেকি মই ইয়াতে আছো? ভালে আছ? আছো। কি হ'ল আজিকালি দেখোন নাহাই হলি? তই নহা বছৰে পাৰ হ'ল, তোলোকে যে ইমান মনত পৰে। দেখ তেৰি ইমান জোৰে মাৰে নেকি? মোৰ ব্ৰেইন টিউমাৰ হৈছে ন, দেখা নাছিলো তুলি পকি গৈছে। কণাটো নাৰিকল তেল লগাবি, ভাল হৈ যাব। মাথাৰ টিউমাৰত নাৰিকল তেল? তোৰ মাথাটো ঠাণ্ডা হৈ থাকিব, ভাল হৈ যাব। হ'বও পাৰে। এতিয়া ক ইমান দিন কিয় অহা নাছিলি? দিলো বুজিছ, আজিকালি মোৰ মনটো ভাল নহয় অ, সেইকাৰণে ইমান দিন অহা নাছিলো। তাতে বিজু বাহিৰত পঢ়িবলৈ গ'ল, আজিকালি মোৰ বন্ধু বান্ধৱ নোহোৱাই হ'ল। মই কিবা নাই নেকি? আহি থাকিবি আকৌ। তই আহিলে মোৰ মনটো বিৰাট ভাল লাগে জান। অলপ খাবি? আজিকালি মই এইবোৰ নাখাওঁ নহয়, ভাল হৈছো। আচলতে আজি মই তোক এটা কথা ক'ব কাৰণে আহিছিলো। কি কথা হয়? ঐ তিলু, মই তোক ভাল পাওঁ। কি? সঁচা কৈছো জানো তিলু, এয়া বুকুত হাত থৈ কৈছো। তোৰ কথা সদায় মোৰ মনত পৰি থাকে বুজিছ। অহা বছৰ যদি টকা যোগাৰ কৰিব পাৰো তোক মই বিয়া কৰাই নিম, আৰু যদি নোৱাৰো নহয় পলুৱাই নিমেই। খাটাং মৰাটো লাজো নাই। মৰি যাম তামোল পুৰত দিলো তোমায় কলে লৈ যা মোকো লগত পলুৱাই। তোমাৰ মৰম খনা চাৱনীয়ে মুখোন উন্মনা কৰে হি বাৰে বাৰে চোন। কলিজা কপালে হি বাৰে বাৰে চোন, কলিজা কপালে হি বাৰে বাৰে চোন। তোৰ ৰূপম নহয় না? তোৰ যে ইমান দিন দেখা দেখি নাই। এইবাৰ মোৰ কাহিনী শেষ হল বুলি ভাবিছিলো নহয়। শিবিক খাই খাই একেবাৰে ডাঙৰ বেমাৰে পাই গ'ল। কি বেমাৰে পালো?
হেয়াৰ কেঞ্চাৰ আকৌ দেখা নাই চুলি পকি হে এতিয়া হেবিট বাদ দি এতিয়া কামত ধৰিছো এই খেতি বাতি কৰি আছ হে প্ৰিয়ামণিহঁতৰ মাটিত আধি কৰি আছিলো তাকো সেই গৰা খহনীয়া উঠাই লৈ গুচি গ'ল সেই নহয় প্ৰিয়ামণিহঁতৰ খা খবৰ কেনেকুৱা কিনো কম তাইৰ দেউতাক বিচনাৰ পৰা উঠিব নোৱাৰা হ'ল ঘৰখন চলাবৰ কাৰণে তাই উপায় নাপায় সেই গুৱাহাটীলৈ কাম বিচাৰি গৈছে কথাটো শুনি বৰ বেয়া লাগিলো বাৰু ৰূপম কাইলৈ তই এপাক আহিবিচোন বিজু আহিব নহয় এই নদীৰে সিপাৰ এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়ামণিৰ ঘৰ তাতেই মোৰ প্ৰিয়ামণিৰ ঘৰ বান্ধৈ মোক কৰাচোন এই নদীৰে সিপাৰ এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়ামণিৰ ঘৰ তাতেই মোৰ প্ৰিয়ামণিৰ ঘৰ দেখা নাই দুবছৰ দেখা নাই দুবছৰ চাগে হলে জনিবৰ পাহৰিছে যদিও তাই আঁকি আনিম ছবি মৰমৰ আঁকি আনিম ছবি মৰমৰ বান্ধৈ মোক কৰাচোন এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়ামণিৰ ঘৰ দেখা নাই দুবছৰ চাগে হলে জনিবৰ পাহৰিছে যদিও তাই আঁকি আনিম ছবি মৰমৰ আঁকি আনিম ছবি মৰমৰ
প্ৰিয়ামণিৰ ঘৰ তাতে মোৰ প্ৰিয়ামণিৰ ঘৰ বান্ধৈ মোক কৰাচোন এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়ামণিৰ ঘৰ দেখা নাই দুবছৰ চাগে হলে জনিবৰ পাহৰিছে যদিও তাই আঁকি আনি ছবি মৰম তাতে মোৰ প্ৰিয়ামণিৰ ঘৰ প্ৰিয়ামণি তাতে মোৰ প্ৰিয়ামণিৰ ঘৰ তেতিয়াহ'লে তাইক ক'ত লগ পাম গুৱাহাটীত আকৌ যোৱাবাৰ আহোঁতে তাই মোক এড্ৰেছ দি থৈ গৈছে গুৱাহাটীত ভালে হ'ব দে মইতো এনেও গুৱাহাটীত থকাকে যাব লাগিব অঁ। কোম্পানীত চাকৰি পাইছোঁ তাইক তাতে বিচাৰি উলিয়াব লাগিব হ'ব বল প্ৰিয়া তই আহি পালিয়েই অঁ মোৰ আৰু সদায় অফিচৰ পৰা ওলাই আহোঁতে পলম হয় জাননে কাম শেষ নহয়হে নহয় কেতিয়াবা ভাবোঁ কলেজত পঢ়ি থকা দিনকেইটাই ভাল আছিল মন গ'লেই ফুৰিবলৈ যা মন গ'লেই ক্লাছ কৰ এতিয়া সেই দিনবোৰলৈ মনত পৰিলে কিবা সপোন লাগে অ' মইতো মা দেউতাক চোৱাৰ দায়িত্বত আৰু এই ঘৰ চলোৱাৰ চিন্তাত সেইবোৰ দিন যেন পাহৰিয়ে গৈছোঁ মোৰ মনে বিচৰা মানুহজন যে ক'ত আছে কি কৰি আছে সেইবোৰ ভাবিবলৈ যে মোৰ সময় নাই তাৰ বা মোৰ কথা মনত পৰে নে নপৰে হেই শুনকচোন সঞ্জীৱ শইকীয়া ঘৰটো চিনি পায়নে তেওঁ কি কাম কৰে কি কৰে মানে তেওঁৰ ঘৰত ছোৱালী দুজনী ভাড়া থাকে ছোৱালী বিচাৰি অহা মানুহ আপুনিয়ে নহয় বহুত আহে আগতেও বহুত আহিছে নহয় চবকে মই ঘৰ দেখুৱাই দিওঁ বুজি পালে সেই 4 নম্বৰ ঘৰটো সেইটো 4 নম্বৰ ঘৰটো সেইটো থেংক ইউ কি বৰ আচৰিত লাগিল দেই প্ৰিয়ামণিক বিচাৰি এই প্ৰথমবাৰৰ কাৰণে কোনোবা মানুহ এজন আহিছে এইডাল কি দেখিছা লাঠি মানুহ পুৰা ছোৱালীবিলাকক কেতিয়াবা এনেকে বিচাৰি আহে মানে উৎকৃষ্ট হৈ লাঠি চালনা কৰিবলগীয়া হয় হে বাৰু কোৱাচোন কোৱা এজনী ছোৱালী কেই দৰ্জন ককাইক থাকিব পাৰে হে 1 দৰ্জন 2 দৰ্জন 3 দৰ্জন 4 দৰ্জন 5 দৰ্জন হে মানে জেঠায়েকৰ পুতেক দাদাক মাহীয়েকৰ পুতেক দাদাক মামাকৰ পুতেক দাদাক দূৰ সম্পৰ্কীয় দাদাক ওচৰ সম্পৰ্কীয় দাদাক দাদাকৰ লগৰ ল'ৰা দাদাক কিন্তু নিজৰ বাপেকৰ পুতেক দাদাকতো কোনো দিন আহি আৰু দেখা নিদিয়েহি মোৰ ভাল লাগিছে কিয় জানা পোন প্ৰথমবাৰৰ বাবে অন্তত তুমি নিজকে গাঁৱৰ মানুহ বুলি চিনাকি দিছা খুৰাদেউ তাই কোনটো ঘৰত থাকে ক'বনে বৰ ডাঙৰ কথা হ'ল নহয় বোপাই বৰ ভাল ছোৱালী আছিল বুজিছা ভাল মানুহ বেছি দিন নাথাকে নহয় তাই নাই মানে গুচি গ'ল ঘৰ সলালে ক'ত গ'ল নাজানো আপুনি কিন্তু খুৰা মানুহ মাৰি দিব দেই তেতিয়াহ'লে মই হ'ব দিয়া হেৰি তাই মানে মাজে মাজে এতিয়াও ইয়ালৈ আহে হয় নেকি তাই আহিলে বাৰু মই তুমি অহা খবৰটো দি দিম দেই ঐ বৰ্ণালী এই কোম্পানীটোত যে আৰু কাম নকৰো দেই এই বছজনজন একদম ভাল লগা নাই দিনৰ দিনটো 50 বাৰ মান ওচৰলৈ মাতিয়ে থাকে প্ৰিয়ম শুনাচোন প্ৰিয়ম বহা না প্ৰিয়ম মোৰ এই শ্বাৰ্টটো ভাল লাগিছে নে মোৰ টাইডাল ভাল লাগিছে মা দেউতাই দিয়া ইমান ধুনীয়া প্ৰিয়ামণি নামটো তেওঁৰ মুখত গৈ প্ৰিয়ম ওলাই কেতিয়া প্ৰিয়মকে মাতিছে নে প্ৰিয়নকে মাতিছে ধৰিবই নোৱাৰি ভালৰহে কথা ওচৰত গৈ বহি ল'ব লাগে আকৌ থেত মোৰ আৰু কাম নাই ঐ শুন না তহঁতৰ বছক কবিচোন কিবা যদি কাম ওলাই মই কৰিম হ'ব দে ঐ মেনেজমেণ্টৰ ছাৰ এজন আহিব বোলে তেতিয়া হয়তো কাম ওলাব পাৰে মে আই কাম ইন ছাৰ য়েছ কাম ইন ছাৰ মোৰ নাম বৰ্ণালী আপুনি যে আজি জইন কৰিব ডাইৰেক্টৰ ছাৰে মোক কৈছে হয় নেকি আপোনাৰ যদি কিবা অসুবিধা হয় প্লিজ মোক জনাব ছাৰ নিশ্চয়
চাকৰিত প্ৰথমবাৰৰ বাবে জইন কৰিছোঁ আপোনালোকৰ সহায় নিশ্চয় লাগিব ছাৰ আপোনাক কথা এটা কওঁ বেয়া পাব নেকি নাপাওঁ কওক আপোনাৰ কথা কোৱা ষ্টাইলটো যে ইমান ধুনীয়া ৰিয়েলি আপুনি কিন্তু বেছ স্মাৰ্ট দেই প্লিজ ছাৰ আপুনি মোক তুমি বুলিয়ে ক'ব হয় নেকি ঠিক আছে তেতিয়াহ'লে মই আজিৰ পৰা আপোনাক আই এম চৰি তোমাক তুমি বুলি ক'ম থেংক ইউ ছাৰ অ'কে ঐ প্ৰিয়ামণি তোক যে মই কৈছিলোঁ আমাৰ ছাৰ এজন আহিব বুলি আজি জইন কৰিলে জান কি স্মাৰ্ট কি হেণ্ডচাম দেখিলেই পাগল হৈ যাবি তেওঁক মই এনেকুৱা মায়াজালত পেলাম চাই থাক ঐ কি হ'ল তোৰ একো হোৱা নাই তোৰ গা বেয়া লাগিছে নেকি নাই অ' এনেই মনটো বেয়া লাগিছে কিয় কি হৈছেনো কিয় জানো খুব অকলশৰীয়া ফিল কৰিছোঁ হ'ব হ'ব ট্ৰেজেডি কুইন এতিয়া অকলশৰীয়া অনুভৱ কৰি থাকিব নালাগে কাইলৈ ৰাতিপুৱা ওলাবি আমাৰ অফিচলৈ লৈ যাম তই চাকৰি বিচাৰিছিলি নহয় তোৰ চাকৰি হৈ যাব সঁচা তই অলপ বচোন মই ছাৰক কৈ আহোঁ অঁ যা গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং গুড মৰ্ণিং ছাৰ আপোনাৰ কাৰণে নতুন পি এজনী এপইণ্টমেণ্ট দিব ছোৱালী এজনী আহিছে ইণ্টাৰভিউ ল'ব লাগিব দেখিবলৈ কেনেকুৱা ধুনীয়া নে আহিলে নিজে দেখা পাব নহয় ঠিক আছে তেওঁক সোনকালে ভিতৰলৈ মাতি দিয়া ফাইলটো দি গ'লো দেই ঐ ব'ল ছাৰে মাতিছে ছাৰ ছাৰ আৰে ক'লৈ গ'ল ঐ কি হ'ল কি হ'ব আৰু চৰি বুলি লিখি থৈ গৈছে আৰু লিখিছে আজি হেনো ইণ্টাৰভিউৱেই লোৱা নহ'ব ডাইৰেক্টৰ ছাৰৰ লগত ইমাৰ্জেঞ্চি মিটিং এখন আছে বোলে কাইলৈ আহিব দিছে ঐ এই আখৰকেইটা কাৰ ইমান চিনাকি চিনাকি লাগিছে কাৰ হ'ব আৰু ছাৰৰ মৰম খনা চাৱনিয়ে মোক বাৰে বাৰে তয়ো যে নহয় কাগজখিনিও চম্ভালি ৰাখিব নোৱাৰ ছাৰ 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 এওঁৱে আজি ইণ্টাৰভিউ দিবলৈ অহাৰ কথা আছিল আপুনি মতাৰ লগে লগে মই এওঁক মাতি আনিছিলোঁ এতিয়া মইহে তোক বুজাই দিব লাগিব নেকি যে তোৰ কি হৈছে সৰুৰ পৰা হাতৰ মূৰটো তই সুধি আহিছ উত্তৰবোৰহে মই দি কৈছোঁ প্ৰিয়া মই 2 বছৰৰ পিছত ঘূৰি নহালৈকে এই সাঁথৰবোৰৰ উত্তৰ ভাঙি দিবলৈ তই মোলৈ বাট চাবিনে অকল বাট চোৱাই নহয় 2 বছৰ পিছত এই সাঁথৰবিলাকৰ উত্তৰ আমি দুয়োটাই বিচাৰি উলিয়াম
পাতি মন মোৰ উজনি ভাতি ঐ মন মোৰ উজনি ভাতি দুদনিৰ বাহিতি মনৰ উজনি ভাতি দুদনিৰ বাহিতি মনৰ উজনি ভাতি কোনেনো বুজিব আজি যা 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 পক্ষী দে গৈ যা মোৰ চেনাইটিক মনৰ বাতৰি দে গৈ যা মোৰ চেনাইটিক মনৰ বাতৰি ঐ আছে হালি জালি বিৰি নাখাগৰে বাৰিষা নৈৰ মুখলৈ চাই বাৰিষা নৈৰ মুখলৈ চাই গোলাপৰ পাহিতি তোমাৰে মুখনি গোলাপৰ পাহিতি তোমাৰে মুখনি চাবলৈ হেঁপাহ বাঢ়ে আজি যা 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 অ' পক্ষী কগৈ যা মোৰ চেনেহীক মনৰ কথাটি কগৈ যা মোৰ চেনেহীক মনৰ কথাটি গাজনি ঢেৰেকনি আকাশত বিজুলি আশাৰে নৈ বাৰেনো সদায় আশাৰে নৈ বাৰেনো সদায় ঐ আকাশৰ তৰাটি সদায় থাকে জিলিকি আকাশৰ তৰাটি সদায় থাকে জিলিকি তাকে চাই থাকো ভাবি গুলি যা 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 পক্ষী কগৈ যা মোৰ চেনাইটিক দুখৰ বাতৰি কগৈ যা মোৰ চেনাইটিক দুখৰ বাতৰি ঐ জিৰি 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 মৰম নৈ বাগৰি তোমাৰ কাষলৈকে বৈ যায় তোমাৰ কাষলৈকে বৈ যায় পাহাৰৰ কেতেকী মনৰে হুৰি পাহাৰৰ কেতেকী মনৰে হুৰি কোনেনো শুনিব আজি যা 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 অ' পক্ষী দে গৈ যা মোৰ চেনেহী হিয়াৰ বাতৰি দে গৈ যা মোৰ চেনেহী হিয়াৰ বাতৰি কগৈ যা মোৰ চেনেহীক মনৰ কথাটি কগৈ যা মোৰ চেনেহীক মনৰ কথাটি বান্ধৈ মোক কৰাচোন এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়া মনিৰ ঘৰ বান্ধৈ মোক কৰাচোন এই নদীৰে সিপাৰ তাতেই মোৰ প্ৰিয়া মনিৰ ঘৰ